নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ সদায় নিতৌ পুৱা গধূলি পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা কৰি মোক উৎসাহিত কৰে যেন। আজি সন্ধিয়া প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জিলা ভংগ কৰা বিষয়ত আমচু AIUDF সোমোৱা প্ৰয়োজন নাই। জিলা ভংগ কৰাও হৈছে, জিলা নিৰ্মাণো কৰা হ'ব। হোজাই জিলাৰ নিৰ্মাণ কৰোঁতে আমচু AIUDFৰ ভূমিকা নাছিল। অসমৰ কোনো কথাত মাত মাতিব নোৱাৰিব আমচু আৰু AIUDFে। এই কথা উল্লেখ কৰি হকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে। হোজাই জিলা ভংগ কৰা হৈছে আৰু জিলা নিৰ্মাণো কৰা হ'ব সময়ত, কিন্তু আমচু UDFে ইয়াত সোমোৱাৰ প্ৰয়োজন নাই, কাৰণ হোজাই জিলা বনাওঁতেও তেওঁলোকৰ কোনো ভূমিকা নাছিলে আৰু ভৱিষ্যতেও অসমৰ কোনো কথা তেওঁলোকৰ একো ভূমিকা নাথাকে। আৰু আনফালে আজিৰ দিনটো পৰৱৰ্তী খবৰটো আহি পৰিছে এই মুহূৰ্তত। শীঘ্ৰে নিযুক্তি হ'ব অসম পুলিচৰ আবকাৰী বিভাগত। আবকাৰী কনিষ্টবলত পদৰ বাবে হ'ব নিযুক্তি। 222টা পদৰ বাবে অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া চলিব। 10 জানুৱাৰীৰ পৰা হ'ব আবেদন প্ৰক্ৰিয়া। আবেদনৰ অন্তিম তাৰিখ 8 ফেব্ৰুৱাৰী। আবেদনকাৰী বয়স 18ৰ পৰা 22 বছৰৰ ভিতৰত হ'ব লাগিব বুলি উল্লেখ কৰিছে। আপোনালোকে দেখিছে স্ক্ৰীনত এটা ৱেবছাইট দেখিছে, সেই ৱেবছাইটৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইফালে আজিৰ দিনটো তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত। ক'ভিডক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন SOP। 5 দেশৰ পৰা অহা যাত্ৰীৰ বাবে কঠোৰ নীতি নিয়ম নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে। চীন, ছিংগাপুৰ, হংকং, কোৰিয়া, থাইলেণ্ড, জাপানৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোত এইসমূহ দেশৰ পৰা অহা যাত্ৰীয়ে দেখুৱাব লাগিব RT-PCR ৰিপৰ্ট, আৰু ইয়াৰ লগতে 72 ঘণ্টাৰ ভিতৰত পৰীক্ষা কৰা হ'ব লাগিব এই ৰিপৰ্ট। প্ৰতিজন যাত্ৰীয়ে দেখুৱাব লাগিব ভ্ৰমণ কৰা দেশৰ ভ্ৰমণ বৃত্তান্ত। বিমান যাত্ৰীয়ে RT-PCR পৰীক্ষাৰ নিগেটিভ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। ভ্ৰমণ কৰা বিমান যাত্ৰীৰ 2% ৰেণ্ডম পৰীক্ষা কৰাটো বাধ্যতামূলক। আৰু ইফালে পৰৱৰ্তী খবৰটো আহি পৰিছে আজিৰ দিনটো। বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। নিম্নগামী হৈছে বিভিন্ন ৰাজ্যত তৰাস্তম্ভ। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়সমূহ। কিছু ৰাজ্যত সলনি কৰা হৈছে বিদ্যালয় সময়সূচী। ইয়াৰ লগতে 15 জানুৱাৰীলৈকে বন্ধ থাকিব দিল্লী, হাৰিয়ানাৰ বিদ্যালয়সমূহ। দ্বাদশ শ্ৰেণীৰ লক্ষ্ণৌৰ বিদ্যালয়সমূহ 7 জানুৱাৰীলৈকে বন্ধ থাকিব। উত্তৰ প্ৰদেশৰ বহু জিলাত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। 5-7 জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়সমূহ। পাটনাৰো 7 জানুৱাৰীলৈকে দশম শ্ৰেণীলৈকে বিদ্যালয়সমূহ বন্ধ থাকিব। পাটনা জিলাত দণ্ডাধীশে জাৰি কৰিছে নিৰ্দেশনাসমূহ। 8 জানুৱাৰীলৈকে পঞ্জাৱত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে। জম্মু আৰু কাশ্মীৰ 10 জানুৱাৰীলৈকে বন্ধ থাকিব বিদ্যালয়সমূহ। ইয়াৰ লগতে আজিৰ দিনটোৰ শেষটো খবৰ আহি পৰিছে এই মুহূৰ্তত। মন্ত্ৰী অজন্তা নেওগে কনভয়ে তীব্ৰবেগী বাহনে খুন্দিয়ালে এজন লোকক। হাতীখুলিত অজন্তা নেওগৰ এস্কটে খুন্দিয়ালে এজন লোকক। আহত লোকজন সোণেশ্বৰ সোণোৱাল বুলি জানিব পৰা গৈছে। আহত লোকজন খুন্দিয়াৰ ঘটনাস্থলীৰ পৰা পলায়ন গ'ল বাহনখন। ইতিমধ্যে কহুৰা আৰক্ষীৰ সহযোগত বোকাখাতত আৰক্ষীয়ে ধৰিলে এস্কটৰ গাড়ীখন। মন্ত্ৰীৰ এস্কট বাহনে খুন্দোৱাক লৈ ক্ষুব্ৰ হৈ পৰিছে স্থানীয়